এখোজ দুখোজকৈ এয়া আপোনালোকৰ সন্মুখলৈ আহি আছে আপোনালোক সকলোৰে মৰমৰ কোন আহিছে এয়া মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছো আমাৰ সকলোৰে মৰমৰ শিল্পী আমাৰ সকলোৰে আপোনালোকৰ মৰমৰ শিল্পী কে কে ছাৰ আৰু মোহন এয়া মঞ্চলৈ আহিছে হাত চাপৰে সকলোৱে হাত চাপৰে এয়া মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছো এভাৰগ্ৰীণ ক্লাবৰ সৌজন্যত আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াৰ আজিৰ মুখ্য আকৰ্ষণ সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওট এয়া মঞ্চলৈ আহিছে তেওঁলোক তেতিয়াহে আহিব যেতিয়া আপোনালোকে বোলে ডাঙৰকৈ হাত চাপৰি বজাব একেলগে এয়া আপোনালোকৰ মৰমৰ শিল্পী মোহন আৰু কে কে ছাৰ নহয় নেকি বাৰু কে কে ছাৰ নহয় নেকি বাৰু ছাৰ এতিয়া কওক আৰু আপুনি কি কয় মনোজ বৰাই এখনি ফুলাম গামোচাৰে তেওঁ মৰম যাচিব এয়া আমি তেখেতসকললৈ মাইক্ৰফোন আগবঢ়াই তেওঁলোকৰ অনুষ্ঠান আপোনালোকৰ মাজলৈ দুইজনকে আগবঢ়াই নিলো আৰু দেই এই গামোচাখন সঁচাকৈ খুব ভাল লাগিছে দেই আমাৰ গামোচা আমাৰ মৰম সন্মান স্বাভিমান গামোচাবোৰ ধুনীয়া হ'লে ভাল লাগে হয়নে আমাৰহে সেইদিনা যি গণ্ডগোল লাগি আমাৰ যে 10 বছৰ হৈছিল 10 বছৰ এপিছ'ড কোনোবা আহিল গেষ্ট দায়িত্ব দিলে কাৰোবাক গামোচা আনিবলৈ যি গামোচা আনিলে চবৰ ইমান মানত পৰে আমি নিজে সেইবোৰ কথালৈ সদায় ৰাইজক সজাগ কৰি ৰাখোঁ আমাৰ বেজৰ নাকতে খৰে পোক খোৱা বুলি কয় যে তেনেকুৱাই হ'ল কিন্তু এইখন লৈয়ে ভাল লাগিছে আপোনালোকৰ মৰমটো যে বহুত আমাৰ প্ৰতি দীঘল ডাঠ গম পায় থেংক ইউ আৰু এনেও যোৰহাট আহি আমি ভাল পাওঁ আমাৰ বেছিকৈ অনুষ্ঠানবোৰ যোৰহাট আৰু লখিমপুৰৰ ফালে থাকে বিয়া পতাৰ পাছত ধৰণী অকণ সন্দেহে কৈছিল কিহৰ যোৰহাটত ইমান থেংক ইউ আপোনালোকৰ শিল্পীৰ প্ৰতি এইটো মৰম চেনেহ সদায় থাকক Kapila.
পিছফালে হাত মিলাব ভাল লাগিব সবাই কথাতে ভুলাব নালাগে খবৰ পানী জাতি পানী বানাই তুমি ক'লে বলে আদি দি পানী যা খবৰ পানী জাতি বিশেষ বিশেষ ধন্যবাদ নিতুলৈ আৰু এইখিনিতে বহুত বহুত ধন্যবাদ এই মই যে বেহৰবাৰীত যে ক্ৰিকেটৰ একবাৰ হৰিবলৈ মন ৰচনা মানৱ কৰিও না মই যে মুখে পাইছিলোঁ মনত আছেনে ভাত মাহ মগুমা কাটি মাহ কাটি মাহ মাতিমা ভাত মাহ মগুমা হতাই দেহ মাহিমা মাহ মগুমা কাটি মাহ মাতিমা মাহ মগুমা কাটি মাহ মাতিমা একবাৰ কিন্তু ইমান আমি অনুষ্ঠান কৰিছোঁ এই খঞ্জৰটো এনেকৈ ই গাই দিয়া এনেকৈ দুইটা কিন্তু কেতিয়াও মিলা নাই আজি আকৌ শুনি ভাল লাগিছে এইটো ভালকৈ বজাই দিছে এইটোও গাই দিছে এইটো আকৌ এইবিলাক জেগাতেহে সম্ভৱ ইয়াত যে মই ক'লোঁ সাংস্কৃতিক বা মানুহবোৰ জিনটোৱে এতিয়া ঢেৰ বজাব জানে সি লগত থাকিলে আৰু আপোনালোকে জানি ভাল পাব এটা হাত চাপৰি দিব এইটো আপোনালোকে জানে এইটো পিছত এই গানটো যেতিয়া কেকেচাই গাইছিলে সকলোৱে এইটো ভাইৰেল হৈছিল চিনটো ভাদ মাহ মগুমা মাটি মাহত কাতিমাহ কথাটো শুনিলে বজাবা বজাই দিলে হাত উঠি ঘৰত শিকাই পঠিয়াইছে হয় হয়নে হাত চাপৰি বোলে শিকাই পঠিয়াইছে হয় হয় বুলি এতিয়া আপোনালোকে জানি ভাল পাব মই যে ভাদ মাহ মগুমা কাতি মাহ মাটিমাহ যে গালোঁ মই কেনেকৈ পালোঁ কেনেকৈ সৃষ্টি হ'ল আপোনালোকৰ যোৰহাট বাকী আমাৰ অচ্যুত দা আৰু জিন্তু দাই এইটো মোক শিকাইছিল ভাদ মাহৰ মগুমা গতিকে জিন্তু দা অচ্যুত দা আমালৈ সদায় থাকে এটা হাত চাপৰিলে জিন্তু দা অচ্যুত দালে ধন্যবাদ একবাৰ হৰিবলৈ মন ৰচনা মানৱ দেহাৰ দৈৱ কৰিলা মানৱ দেহাৰ What's the
সকলে আমি বেছি সময় নাগাওঁ অকল ভোট দিবলৈ ভাল লাগিব ভাল লাগিছে না হালধি মাৰিব হালবাই আছিলো ভালকে লগালে খেদা ভালকে লগালে খেদা যোৰহাটৰ ছোৱালী জোতা বুলি ভাবোতে কমিটিয়ে লগালে খেদা বুঢ়ী হলে নিদিমটো খেদা বুঢ়ী হলে নিদিমটো সমনীয়াই চুকাব ভেকুলী পৰিলে খালক সমনীয়া ভেকুলী পৰিলে খালক এইবিলাক সহযোগিতা কমি আছে ভেকুলী পৰিলে খালক সমনীয়া ভেকুলী পৰিলে খালক ভেকুলী পৰিলে খালক এই আমাৰে কেতিয়া যায় আমাৰে কেকে চাই দুজনী বিয়া কৰালে এজনী ঘৰত এজনী চিৰিয়েল দুজনী আমাৰে কেকে চাই দুজনী বিয়া কৰালে মোলে গপনে ভাগতে বুঢ়ী হলে ভাগতে বুঢ়ী হলে সমনীয়াই চুকাব Happy